নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই পূৰবী ৰয়েল পল্ট্ৰি ফাৰ্মৰ পৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ঠাণ্ডাৰ দিনত কেনেকুৱা পদ্ধতিত আড়াইয়াৰ মুৰ্গী প্ৰতিপালন কৰিব পাৰি এই সম্পৰ্কে কিছুমান কথা ক'বলৈ ওলাইছোঁ। এয়া চাওক, মোৰ আড়াইয়াৰ মুৰ্গীৰ পোৱালি। এইবিলাক হ'ল মোৰ নিজৰ ইনকিউবেটৰ মেচিনৰ পৰা ওলাইছে। ইহঁতৰ বয়স হ'ল মাত্ৰ 4 দিন। ঠাণ্ডাৰ দিনত আমি ইহঁতক দিনৰ ভাগত বাহিৰত এনেকৈ সূৰ্যৰ পোহৰত ৰাখিব পাৰোঁ, যিটো হ'ল আমাৰ নেচাৰেল তাপ। আৰু এই নেচাৰেল তাপ যদি ইহঁতে পায় দিনৰ ভাগত খুবেই ভাল, ইহঁতৰ স্বাস্থ্যৰ কাৰণেও ভাল বা বেমাৰ আজাৰ তেনেকৈ নহয়। আৰু এনেকৈ যদি আপোনালোকে বাহিৰত দিনৰ ভাগত অকণমান কষ্ট কৰি যদি এনেকৈ ৰাখিব পাৰে, আড়াইয়াৰ মুৰ্গীয়ে হওক বা লোকেল মুৰ্গীয়ে হওক, যিকোনো মুৰ্গী আপোনালোকে এনেকুৱা পদ্ধতিত প্ৰতিপালন কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ খৰচাৰ পৰিমাণ বহুত কমি যায়। চাওক, যদি দিনৰ ভাগত যদি আপোনালোকে এটা যদি 100 ৱাটৰ বাল্ব এনেকৈ জ্বলাই থয়, বহুত ইলেক্ট্ৰিচিটি বিল আহি যাব। গতিকে যদি অকণমান কষ্ট কৰে এনেকৈ ৰাখে, তেতিয়াহ'লে ইলেক্ট্ৰিচিটি বিলৰ পৰিমাণ বহুত কমি যাব। আৰু ৰাতিৰ ভাগত আপোনালোকে 100 ৱাটৰ লাইট এটা বা দুটা দিব। এইটো কিমান পোৱালি কিমান আছে সেই হিচাপে দিব। আৰু এইখিনি কথা মই এটা নেক্সট ভিডিঅ' এটা আপলোড কৰিম, তাত মই গোটেইবিলাক কথা ক'ম। আৰু আপোনালোকে যদি আড়াইয়াৰ মুৰ্গী প্ৰতিপালন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা পদ্ধতিত প্ৰতিপালন কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ পোৱালিৰ মৰ্টেলিটি বহুত কমি যাব। আৰু যদি আড়াইয়াৰ মুৰ্গীৰ যদি কিবা পৰামৰ্শ লাগে, মই যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক সহায় কৰাৰ বাবে চেষ্টা কৰিম। যদি আপোনালোকে আহে, মোৰ ফাৰ্মলৈ আহিব পাৰে। মোৰ ফাৰ্মখনৰ নাম হ'ল পূৰবী ৰয়েল পল্ট্ৰি ফাৰ্মিং, গাঁও বৰশিমলুগুৰি, পোষ্ট অফিচ বৰশিমলুগুৰি। মোৰ কণ্টেক্ট নম্বৰ হ'ল 8402037305। চাওক বন্ধুসকল, এইবিলাক হ'ল মোৰ আড়াইয়াৰ মুৰ্গীৰ পোৱালি। চাওক, এইবিলাক আড়াইয়াৰ মুৰ্গীৰ পোৱালি। বয়স মাত্ৰ ইহঁতৰ হৈছে 4 দিন। ইয়াৰ সম্পূৰ্ণ নাম হ'ল ৰড আইচলেণ্ড ৰেড। এই সম্পৰ্কে মই আগতে এটা ভিডিঅ' দেখাইছিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে যদি আমাক অকণমান মনত প্ৰেৰণা যোগায়, আমিও নিশ্চয় নেক্সট ভিডিঅ' এটা আগবঢ়াৰ বাবে আগ্ৰহী হ'ম। আৰু এইখিনিয়ে কৈ মই মোৰ এই চমু ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। নমস্কাৰ।